হেল্ল' এভৰিৱান, নমস্কাৰ। বৰ্তমান মই এতিয়া আছোঁ গোলাঘাটত। মাহীৰ ল'ৰাটো গৈছিলে আমাৰ তাত ৰহাত পূজা চাবলৈ, আৰু আমি সকলোৱে একেলগে তাত পূজা চালোঁ। আৰু পূজা চাই মেলি এতিয়া ভাইটিক মই থ'বলৈ কাৰণে যোৱাকালি আকৌ গোলাঘাট আহিলোঁ, আৰু বৰ্তমান এতিয়া মই গোলাঘাটতে আছোঁ। আৰু ভিডিঅ'টো মই ইয়াতে মাহীহঁতৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু আজি ভিডিঅ'টোনো কি দেখাওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভাল পায় তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। ব'লক তেন্তে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বৰ্তমান এতিয়া ঘৰত মাহী আৰু মহা নাই, ঠাইলৈ গৈছে কিবা এটা কামত। আৰু ঘৰত আমি ভাইটি দুটা আৰু মই আছোঁ। আৰু মাহীয়ে কৈ গৈছে যে তহঁতে কিবা এটা বনাই পেলাই খাবি, বোলো ঠিক আছে। তাৰপৰা ভাইটিহঁতক সুধিলোঁ যে কি খাবি তহঁতে। ভাইটিহঁতে ক'লে যে বেলেগ একো নাখাওঁ, মেগী বনা, মেগী ডিম আৰু আলু সৈতে বনা, তাকে খাম। বোলো ঠিক আছে তেন্তে মেগীকে বনাওঁ। আৰু সকলোৱেতো মেগী বনাব জানেই বাৰু, তথাপিতো মই ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ব'লক তেন্তে অলপো পলম নকৰি আজি মই মেগী বনোৱা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ।